খবৰ আপোনালোকৰ সকলোৱে ভাল চাগে। তো গাইজ আজি পথাৰত মানে একদম ধান ছটিয়াই আছোঁ। কেনেকৈ ছটিয়াই আপোনালোকক গোটেইখিনি দেখুৱাই দিম। আৰু মই প্ৰথমবাৰ ছটিয়াই আছোঁ। তো গাইজ আপোনালোকে কেনেকুৱা আছে ক'বচোন। তো এইটো এটা টপা মেথা ইয়াতে বহি আছে ধান ছটিয়াবলৈ আহি। মালটো খাই নিচা হৈ আছে চাগে। সেইটো এটা আলি কাটিবলৈ দিছোঁ। এইফালে চাওক, সেইটোৱে মেচিনটো বঢ়িয়াকৈ টানি আছে ধান ভৰাই লৈ পথাৰৰ মাজত। কেনেকুৱা ওলাই আছে তাৰমানে ধানটো কেনেকৈ কি হৈছে একদম চাই আহোঁগৈ গৈ। মই মালিকটোতো, মই কাম কৰা নাই তাৰমানে, বিন্দাছকৈ ঘূৰি ফুৰিছোঁ পথাৰত। মই মালিকটোৱে কি কাম কৰিব, মালিকে চাই থাকিব লাগিব ন। পথাৰত ঘাঁহ নমৰিলেই, ধান হেৰি কৰিবলৈ হ'লেই। ইয়াত বঢ়িয়াকৈ টানি গৈছে। এইফালে লিক বহি গৈছে দেখিছে নাই। সেইটো বস্তুটো এনেকৈ টানি নিব লাগিব ইয়াত। তাতে মানে হেৰিটো ফুটা আছে নহয়, গোলকেইটা আছে যে, সেইকেইটাত ধানটো ভৰাই দিছোঁ। এইটো এনেকৈ টানিলে হয়। এইবাৰ প্ৰথমবাৰৰ বাবে ছটিয়াইছোঁ। ধান গজে নে নগজে মোৰ কোনো সন্দেহ আছে। ধানবিলাক একদম সৰুকৈ অলপকৈ পৰিছে, এইবিলাক দেখিছে নহয়। তো এনেকৈ মানে খেতি কৰিছোঁ এইবাৰ। ঘাঁহৰ গোটেই একদম পূৰা ওলাই আছে দেখিছে নাই। ঘাঁহ শেষেই কৰিব নোৱাৰিলোঁ মাটিত হাল বাই কৰি। তো কেনেকৈ কি হয় হ'ব আৰু। বস্তুটো এনেকৈ টানি নিব লাগে। তাত ধানটো ভৰাই থোৱা আছে। কঠীয়াখিনি এনেকৈ গজাই ল'ব লাগিব অলপ। আপোনালোকেও কওক এইবাৰ, যদি এতিয়ালৈকে ধান ছটিওৱা নাই, এনেকৈ গজাই ল'ব লাগিব অলপ মালটো। এইটো ৰবিয়ে মেচিনটো পূৰা বঢ়িয়াকৈ টানি আছে। টপা মেথা ইয়াতে বহি আছে। এইটো আমাৰ ভাত অনা পাৰ্টি, এইটো মাল অনা বটল। ভিডিঅ'টো চাই কেনেকুৱা পালে, কেনেকুৱা নাই পোৱা আপোনালোকে জনাব। ভিডিঅ'টো চাই ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈতো নাপাহৰিবই। আৰু ভিডিঅ'টো যদি বেয়া হৈছে আপোনালোকে সেয়াটো ক'ব। আৰু মই ভিডিঅ'টো ভালকৈ বনাব জনা নাই, ভালকৈ এডিট কৰিব জনা নাই, মানে কাটিব জনা নাই। মই ডাইৰেক্ট ভিডিঅ'টো দি দিছোঁ। আপোনালোকে চাই কমেণ্ট ছেকশ্যনত গৈ জনাব কেনেকৈ কৰিব লাগে। মই এই খেতিৰ বিষয়ে কোনো আগতে কৰা নাই। আৰু ভিডিঅ'কেইটা চাই আপোনালোকে মজা লৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।